I fuck with devils. I'm a rebel. Big titty, got dish, I got several. Good morning from Morigao. আৰু মই আছোঁ মৰিগাঁৱৰ মোৰ ৰুমত আৰু এতিয়া সময় হৈছে আপোনাৰ 5:30 হৈ গ'ল 5:30 তো ৰাতিপুৱা আজি বহুত সোনকালে উঠিছোঁ 2021ৰ এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আপোনালোকক সকলোকে হেপী নিউ ইয়াৰ দেৰিকৈ হ'লেও কাৰণ কামত ব্যস্ত আছিলোঁ ব্লগ কৰিব একদম সময় পোৱা নাই আৰু মানে টাইমে পোৱা নাই আৰু ইয়াতে এডজাষ্ট হ'লোঁ 10 দিন ইয়াত থাকিলোঁ তো এতিয়াৰ পৰা ব্লগ বনাম ট্ৰাই কৰিম আজি আমি যাম পিকনিক আৰু যোৱা বছৰতো মানে 2020ৰ পিকনিকটো নহ'লে তো 2021ত আজি আমি পিকনিক যাম ক'ত যাম কাৰ লগত যাম আপোনালোকক দেখুৱাই আছোঁ আৰু বাহিৰত এতিয়াও আন্ধাৰ হৈ আছে পোহৰে হোৱা নাই আৰু চবতছে মেইন প্ৰব্লেম গা ধুম কেনেকৈ ইমান ঠাণ্ডা হৈছে পানী চুই চালোঁ এইমাত্ৰ বহুত ঠাণ্ডা হৈ আছে কৈ বাত নি গৰম পানী কৰি গা ধুব লাগিব বাকী এতিয়া ৰেডি হওঁ আৰু আপোনালোকক লগ পাই আছোঁ তলত keep watching guys keep watching it's a foggy weather এতিয়া আমি যাবলৈ ওলালোঁ ছাৰক লৈ যাওঁ ফাইনেলি ৰুমৰ পৰা ওলালোঁ আৰু এতিয়া আমি যাব লাগিব ভকতগাঁও নামৰ ঠাইলৈকে যাব লাগিব আমাৰ যিবিলাক মানে মোৰ কলিগ হয় তেওঁ এৰেঞ্জ কৰিছে পিকনিকটো তো তাৰ পৰা আমি একেলগ হ'ম এইখিনি আমি এতিয়া মই আছোঁ যাৰ গাঁও এইখিনিক কয় যাৰ গাঁও আৰু যাৰ গাঁৱৰ পৰা যাব লাগিব ভকতগাঁও আৰু মোৰ লগত এজন ছাৰ আছে তেওঁ ৰেডি হোৱা নাই হৈ আছে তো বাকী আমি ভকতগাঁৱত তাতে গোটেইখিনি লগ হ'ম তো ভিডিঅ'টো শেষলৈকে চাব আমি এতিয়া আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা আৰু পূৰা ফগি ৱেডাৰ দেখা পাইছে বিৰাট ঠাণ্ডা আৰু ভালো লাগিছে মই কিন্তু এনেকুৱা ৱেডাৰ খুব ভাল পাওঁ তো কিপ ৱাচিং হেল্ল' গাইজ তো আমি আহি পালোঁ ভকতগাঁও আৰু মোৰ লগত ৰঞ্জন ছাৰ আহিছে আজি আমি পিকনিক খাব যাওঁ আৰু পূৰা আৰু আছে এইফালে ভাইটি এজন এওঁ আমাৰে মাষ্টাৰ পাৰ্টি টিচাৰ সকলোকেইটা ৰখি আছোঁ বাকী আমাৰ নয়নত আহি আছে তাৰপিছত আমাৰ যাত্ৰা আৰম্ভ হ'ব এতিয়া কিমান সময় ৰখিব লাগে নাজানো আৰু ৰখি আছোঁ এইজন মানুহৰ কাৰণে দেৰি হৈছে এইজন মানুহৰ কাৰণে চাই লওক এইজন হয়নে কিমান টাইমত আহিব দিছিলা এইজনে মেইন মানুহ আমি এতিয়া তপাতলি হোমষ্টেলৈ আহি আছোঁ আমাৰ লগত প্ৰায় 25-30 জন যাত্ৰী আছে আমি একেলগে এনজয় কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া ইউ পৰাগ ব্লগ ধন্যবাদ শুনিছে আমি আমাৰ পিকনিক প্লেছত আহি পালোঁ আৰু এইখিনি ঠাইৰ নাম টপাতলি উমিয়াম কি কৈছে উমিয়াম টপাতলি বুলিয়ে জনা যায় আগতো মই আহিছোঁ এবাৰ আজি ছেকেণ্ড টাইম আহিলোঁ আৰু এইফালে আমাৰ গাড়ী ইয়াতে পাৰ্ক কৰাইছে এতিয়া ঠাই বিচাৰি আছোঁ আমি কোনখিনি ঠাইত আমি খাম আৰু পিকনিকটো তো বাকী মোৰ লগত অলপ আগতে ভিডিঅ'ত দেখা পাইছে এনেকুৱা কৰি আছিল যে তো এইজন নয়ন আৰু নয়নৰ ফ্ৰেণ্ড হয় আৰু বাকী এওঁতো মোৰ লগতে আমাৰ কেম্পাছতে থাকে একে ছাৰ আমি আৰু মোৰ লগত বহি আছিল তেতিয়া জয়প্ৰকাশ ছাৰ আৰু ৰঞ্জন ছাৰ আমি একে কলিগ হয় আৰু একেলগে মিলি আহিছোঁ আৰু তো এনজয় কৰোঁ এতিয়া চাই থাকক
হেল্ল' গাইজ, তো ব্ৰেকফাষ্ট হৈ গ'ল আমাৰ। ভাইটিৰ লগত অলপমান খোজকাঢ়িব আহিছোঁ। তাতেতো ব্লগ কৰিব নোৱাৰিয়ে, কপিৰাইট আহি যাব, পূৰা ডিজে বজি আছে। চ' অলপ ইফালে ওলাই আহিছোঁ, অলপ চাউণ্ড কম আছে সেইকাৰণে কথা ক'ব পাৰিছোঁ, নহ'লে নোৱাৰি। আৰু মাস্ক পূৰা লগাই আছোঁ, ক'ভিড প্ৰট'কল। আপোনালোকেও মাস্ক লগাব, নহ'লে জানেই আৰু। আমি যাওঁ। Everything changes. Fully enjoying, guys. মোৰ লগত আৰু মোৰ লগত আছে এইফালে আমাৰ ছাৰসকল। এবাৰ হেল্ল'। অঁ চাওক ইফালে জেপিদা, এইজন জেপিদা, এইজন হৈছে আমাৰ ভৰালী ছাৰ, আৰু ইফালে ৰঞ্জন ছাৰ, হিৰো কইনা বিচাৰি আছোঁ তেওঁৰ। চাবচোন পালে ক'ব। জেপিদা ৰঙাকৈ লিপষ্টিক মুঠতে বোলালি, দেখি মৰম লাগে তোৰে গাল দুখনি, মিঠাকৈ হাঁহিতি কি মৰম লগালি, পগলা কৰি মোক। ডিম্পুদাক লগ পালোঁ, বহুত ভাল লাগিল।
লগ পালোঁ ভাল লাগিল মোৰ বহুত ভাল লাগিলে আৰু আজি পিকনিকৰ স্পেচিয়েল মই এটা গান ৰিলিজ কৰিছোঁ মই নিজে গাই গাইছোঁ গানটো বেকগ্ৰাউণ্ড মিউজিকত কপিৰাইট ফ্ৰী কৰি দিছোঁ আমাৰ ইউটিউবৰ কাৰণে স্পেচিয়েল পাৰ্মিশ্যন ল'ব নালাগে গানটো লিপষ্টিক বুলি আছে মোৰ প্ৰিন্স ফল আছে মই ইউটিউব চেনেলত গ'লে আজি ৰিলিজ কৰিছোঁ পিকনিক স্পেচিয়েল ভিডিঅ' গান বেকগ্ৰাউণ্ডত ল'ব পৰা নন কপিৰাইট চবৰে কাৰণে মজা ভাল লাগিল আমাৰ তাৰমানে বিহু মিউজিক তাৰমানে নাপায় সাধাৰণতে বেকগ্ৰাউণ্ডত লগাবৰ কাৰণে ত' মই এজ এ ইউটিউবাৰ মই মানে ইউটিউবাৰসকলৰ মানে সেই পৰিৱেশটো মই গম পাইছোঁ নিজেও কেতিয়াবা মানে যদি গান লগাবলগীয়া হয় বেকগ্ৰাউণ্ডত বিহু গান তেতিয়া কি হয় বেলেগ আমি ছিংগাৰৰ আমাৰ লগত মানে ছিংগাৰ অলপ চিনাকি আছে কাৰণে আমি শুনি ল'ব পাৰোঁ কিন্তু যিবিলাকৰ চিনাকি নাই তেওঁলোকে মানে অকণমান অসুবিধা হয় সেইটো কাৰণে মই স্পেচিয়েলি এই গানটো সকলো ইউটিউবাৰৰ কাৰণে মানে কপিৰাইট নন কপিৰাইট কৰি দিছোঁ একদম বঢ়িয়া তো আমি ওপৰত অলপমান উঠি আহিছোঁ মানে কি তাতে গান বজি আছেতো সকলোৱে ডিজে বজাইছে আৰু মানে কি হয় কপিৰাইট ক্লেইম আহিব পাৰে তো সেইকাৰণে আমি অলপ ওপৰত আহিলোঁ আৰু আজি ইমান হেপী যে একদম তামাম বহুত হেপী কিয় আজি মোৰ ফেভাৰিট ইউটিউবাৰ ইউটিউবাৰ ডিম্পু বৰুৱা ফুকন পাঠক পলাশ দা নীলোৎপল চলিহা দা মনোজ ভাই স্পেচিয়েলি মনোজ ভাই ইমান ভাল লাগিছে লগ পাই মানে আমি যোনখিনি ঠাইত মানে পিকনিক আমি খাব আহিছোঁ সেইখিনি ঠাইতে মানে কি হৈছে মনোজ ভাই আৰু আমাৰ জনপ্ৰিয় যিখিনি ইউটিউবাৰ আছে এইখিনি সকলোৱে ইয়াতে আহিছে আৰু টপাতলি উমচিয়াম আমাৰ আজি পিকনিকটো মানে একদম A1 হৈছে আৰু নয়ন বৰদলৈ মোৰ কলিগ হয় আজি চবতকে হেপী তো এতিয়া ভিডিঅ'টো ইয়াতে এণ্ড নকৰোঁ অলপমান এণ্ডিং মুমেণ্ট আমি অলপমান ল'ম বাৰু ফটোশ্বুট হ'ব বা কিবা কিবি হ'ব তাতে মানে ভিডিঅ' কৰিবই নোৱাৰি ইমান গান বজি আছে কপিৰাইট ক্লেইম আহিব যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে নিশ্চয়কৈ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে সাবস্ক্রাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব প্লিজ ভিডিঅ'টো চাই থাকক কিপ ওয়াচিং গাইজ এতিয়া ঘৰলৈ বুলি গৈ আছোঁ আৰু ফুলি টায়াৰ্ড কেনেকুৱা এক্সপিৰিয়েঞ্চ ধুনীয়া লাগিছে আৰু স্পেচিয়েলি আজি কাক লগ পালোঁ ডিম্পু বৰুৱাক লগ পাইছোঁ একদম বেষ্ট তাৰ কাৰণে বহুত মৰম চবকে ৰাতিপুৱা আহাৰৰ লগত মিঠাইখিনি যে নয়নদা দান কৰিলে ব্ৰেকফাষ্টৰ মিঠাই আৰু কি সন্দেশ আছিল ন বৰফি এইটো আমাৰ নয়ন ছাৰে দিছিলে থেংক ইউ ভেৰি মাছ মাই ফ্ৰেণ্ড থেংক ইউ